আছিলোঁ সেই মানুহজনকেতো ভাল পাই আছিলোঁ বা মই সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ হোৱাটছএপত সেই জৰিয়তে আৰু মিডিয়াত কেনেকৈ গ'ল মই ৰাতিপুৱা শুই উঠিছোঁ এতিয়া লিংকবোৰ মানুহে মোক দিয়ে আছে হয় हेलो হেল্ল' মই নয়নিং কৈছোঁ নমস্কাৰ ফ্ৰেণ্ডছ বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল প্ৰত্যাহ্বানলৈ ফ্ৰেণ্ডছ আজি আমি কথা পাতিম নয়ন নিলিমৰ শেহতীয়া কণ্ট্ৰভাৰ্চিৰ বিষয়ে যিটো তেওঁৰ নতুন আপকামিং শ্বৰ্ট ফিল্ম মিউজিকেল শ্বৰ্ট ফিল্ম আধা হাজাৰ প্ৰমোশ্যনৰ কাৰণে এটা সস্তীয়া পাব্লিচিটি ষ্টাণ্ট কৰিছিল তেওঁ এজনী ছোৱালীৰ দ্বাৰা যিজনী ছোৱালী সেই চিনেমাখনৰ অভিনেত্ৰী হয় কুইন ভৰালী তাইৰ নাম আৰু সেই ছোৱালীটোৰ দ্বাৰা নয়ন নিলিমে নিজে তেওঁক ভিডিঅ' এটা বনাবৰ কাৰণে কৈছিলে নয়নিম ছাৰৰ কিছুমান নয়নিম ছাৰো আছিলে আৰু তেখেতৰ লগত টিমো আছিলে তেখেতৰ টিমৰ মানুহে সেই ভিডিঅ'টো বনাই মেলি মই তেওঁলোকক মই সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ হোৱাটছএপত সেই জৰিয়তে আৰু মিডিয়াত কেনেকৈ গ'ল মই ৰাতিপুৱা শুই উঠিছোঁ এতিয়া লিংকবোৰ মানুহে মোক দিয়ে আছে আৰু সেইটো অৱস্থা মই আচলতে উঠি দেখিছোঁ যে ভিডিঅ'বোৰ মানুহে মোক দি আছে কি হৈছে এইবোৰ কিয় এনেকুৱা হ'বলগীয়া হ'ল তাৰপিছত মই মানে ভাঙি পৰিলোঁ মই সেইদিনাখন কি হ'ল মানে মোৰ এইবোৰ তাৰপিছতে মানে মানুহে ইমানেই কণ্ট্ৰভাৰ্চি আৰু মই এটা ক'ব বিচাৰিছোঁ ইমানেই বেয়া মোক বষ্ট আৰু শ্লেং লেংগুৱেজ কৰি পেলাই মোক ইনবক্স বাদ দিছোঁ ইনবক্সতো দিছে আৰু কিছুমান পষ্ট আছে কমেণ্টটো গৈছে মই এইটো অসমীয়া মানুহৰ পৰা ইমানখিনি মই এক্সপেক্ট কৰা নাছিলোঁ যে এখন প্ৰমোশ্যনৰ এটা ষ্ট্ৰেটেজি আছিল আৰু সেই ঘটনাটোক লৈ কেনে এতিয়া নয়ন নিলিমক বহুতে ছ'চিয়েল মিডিয়াত সমালোচনা কৰি আছে যে তেওঁ কৈ আছে তেওঁৰ যিটো বিশ্বাসযোগ্যতা তেওঁ হেৰুৱাই পেলালে এনেকুৱা ধৰণৰ সস্তীয়া কামৰ দ্বাৰা আৰু তেওঁ ৰিচেণ্টলি জনপ্ৰিয় হৈছিল অতি বন্ধু চিনেমাখন চুপাৰ ডুপাৰ হিট হৈছিল অসমীয়া চিনেমা বন্ধু আৰু সেইখন চিনেমাৰ প্ৰমোশ্যনত তেওঁৰ আগৰ যিজন প্ৰেম কাহিনী আছিল শ্যামন্তিকা শৰ্মাৰ লগত সেইটো লৈ কেনে কণ্ট্ৰভাৰ্চি কৰি কেনে তেওঁ সেইখন চিনেমাৰ প্ৰমোশ্যন কৰিছিল বুলি বহুতে কৈ আছে এতিয়া ছ'চিয়েল মিডিয়াত আৰু একচুৱেলি এইটো এটা সস্তীয়া মানে পাব্লিচিটি ষ্টাণ্ট বুলি সকলোৱে কৈ আছে এনেকুৱা ধৰণৰ কাম কৰিব নালাগে চ' এই বিষয়ত আপোনালোকে কি ভাবে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু এনেকুৱা ধৰণৰ নিউজ এণ্টাৰটেইনমেণ্ট নিউজ লগতে চেলিব্ৰিটি ইণ্টাৰভিউ টাইপৰ ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেল প্ৰত্যাহ্বানটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব থেংক ইউ ফৰ ৱাচিং বাই বাই